এটা খুব সুন্দৰ লোকেশ্যনত একচুৱেলি মোৰ আশা ডাইৰেক্ট ইয়াতে আহিম বুলি আশা নাছিলোঁ কাৰণ কিবা এটা তোমার সামনে কি জেলা ঝুঁকি মনরে দাপন গুড মৰ্ণিং সুপ্ৰভাত সকলোকে আজি আছোঁ ঘৰতে আছোঁ আৰু অলৰেডি মোৰ এটা হেৰি আছে মানে ইণ্টাৰভিউ এটা আছে আৰু কি বুলি কয় এপ্ৰিলৰ 12 তাৰিখে ইণ্টাৰভিউটো আছে আৰু ইণ্টাৰভিউ অলৰেডি আহি গৈছে হেৰি মানে এডমিট আহি গৈছে চব প্ৰেক্টিচ একেবাৰে কৰা নাই গতিকে প্ৰেক্টিচ কৰিব লগা হৈ আছে মানে কামাণ্ডৰ মই কৈ আছোঁ কামাণ্ডো বেটেলিয়নৰ যিটো এটা ইণ্টাৰভিউ হৈ আছে আমাৰ এপ্ৰিলৰ 12 তাৰিখে গতিকে অলপমান প্ৰিপেৰেশ্যন হোৱা নাই সেইটো কাৰণে ফিল্ডত যাম অলপ পিছত অলপ ভাত চাত খাই কিনে তো গুড মৰ্ণিং সকলোকে আৰু একবাৰ আৰু অলপ টোপনি মাৰিছিলোঁ এতিয়া মোটামুটি বাজি গ'ল 2:30 মানে আঢ়ৈটা বাজি গ'ল আৰু অলপমান টোপনি মাৰিছিলোঁ ফ্ৰেছ ট্ৰেছ হ'লোঁ এতিয়া আৰু এইটো হৈছে আমাৰ নতুন ৰুম অলৰেডি হোৱা নাই 90% বাকী আছে আৰু বাকী আছে খিৰিকী দৰ্জা মানে এই দৰ্জা এই খিৰিকীখিনি বাকী আছে আৰু এইটো তলৰ যিটো ফ্ল'ৰ আছে এই ফ্ল'ৰটো বাকী আছে এইখিনি কমপ্লিট হ'লে পূৰা থাকিব পৰা হৈ যাব আৰু এই যিটো কালাৰটো এই বছৰ নহয় অহা বছৰে হৈ যাব কালাৰটো আৰু এইফালে হোম থিয়েটাৰটো আছে লাইন আছে নে বাজাতি চাওঁ লাইন নাই চাগে লাইন নাই আৰু অলপ টাইমৰ পিছত মই ফিল্ডত যাই আছোঁ চাওকচোন পূৰা আজি দিনটো কি বতাহ মাৰি আছে আৰু আমাৰ ঘৰৰ অৱস্থাই একদম কিবা কিবি কৰি পেলাই থৈ দিছে এই বা বতাহ আৰু চাওকচোন ফিল্ডৰ এটা ভিউ কেনেকুৱা তোমার সামনে কি জেলা ঝুঁকি এতিয়া ফিল্ডতে মানে বহুত বেছি বতাহ আহিছে চাউণ্ডটো একেবাৰে বেয়া আহি আছে চৰি একদম আৰু মোক যাই আহিব দিছে মানে অফিসতে আহিম বুলি কৈছিল কিন্তু তাহাঁতে আহিম বুলি কিনে তাহাঁতে উল্টা মাৰিছে এতিয়া অকলে আছোঁ ইপিনে কোনো এতিয়া আৰু কি বুলি কয় সেইটো কাৰণে এতিয়া অলপমান ৰানিং কৰিলোঁ অলপমান ৰ'দটো থাকোঁতে ইপিনে 7টা বাজি গ'ল গতিকে লগ পাই আছোঁ ৰানিং কৰাৰ পিছত এতিয়া আছোঁ ফিল্ডত ইপিনে বেলা অলৰেডি গেলাই আৰু ইপিনে চবেই আছে হাই ভল্টেজ দিয়ে আৰু ইপিনে এক্সাৰচাইজ কৰা আছে অলৰেডি মোৰ হ'ল মই নকৰোঁ পূৰা মই নাই একচুৱেলি বাজি আছে নাই কথা নাই ইপিনে মোবাইল বাজি আছে সেইটো কাৰণে কথা ক'ব পৰা নাই চৰি গাইছ লগতে এইখিনিতে এটা কথা কৈ দিওঁ যে মোক বহুতে প্ৰায় সুধি থাকে যে মই যে ভিডিঅ'বোৰত দি থাকোঁ মোৰ ভিডিঅ'বিলাকত কৈ থাকে যে মই প্ৰতিটো বস্তু বা দেখুৱাই থাকোঁ খাৱা লোৱা বা অ'ত দোকানত চকানত যোৱা বা সেইবিলাক ভিডিঅ'ত দেখুৱাই থাকোঁ গতিকে মই এইখিনিতে এটা কথা কৈ লওঁ যিসকলে মোক সেই কথাখিনি কয় কথাটো হ'ল যে ব্লগ মানে হৈছে এনেকুৱা এটা বস্তু এনেকুৱা এটা প্লেটফৰ্ম মানে ব্লগ হৈছে মই য'ত যাওঁ মই দোকানত যাওঁ মই ভাত খাওঁ মই চাহ খাওঁ মই ক'ত যাওঁ আৰু ফিল্ডত যাওঁ গতিকে সেই বস্তুখিনি মানে আনকি পানী খোৱাখিনিকো সেই ভ্লগত দেখুওৱা লাগিব মানে ভ্লগটোৱে তেনেকুৱা নিচিনা ভ্লগ বুলি ক'লে সেইটো বস্তুৰ ভিতৰত পৰে মানে ভ্লগ বুলি ক'লে কি এনেকুৱা এটা বস্তু নহয় যে মই এটা ঠাইত গ'লোঁ ট্ৰেভেল কৰিলোঁ বা এটা ঠাইত যাই ফুৰিব যায় তাৰ ঠাইবিলাক এক্সপ্ল'ৰ কৰিলোঁ অনলি সেইটোৱে ভ্লগ নুবুজায় আনকি পানী খোৱাৰ লগতে মোৰ জীৱনৰ প্ৰতিটো মুমেণ্ট ভাল বেয়া প্ৰতিটো মুমেণ্ট আপ ডাউন আৰু মোৰ এক্সপিৰিয়েঞ্চ বা জীৱনৰ ঘাত প্ৰতিঘাত আপ ডাউন যিখিনি আছে সেইখিনি গোটাই দেখুৱাটো বা গোটাই সেই বস্তুখিনি কেপচাৰ কৰাটো ভ্লগ বুলি কোৱা হয় মানে এইটো বস্তু সময় থাকে যে মই গাঁৱত হ'ম এতিয়া আৰু মই অলপ পিছত গাঁৱত হৈ কিনে ভাত খাম বা ভাত খোৱা দুখোৱাটো সেইটো ভ্লগত সোমাই থাকে আজিকালি প্ৰায়ভাগ সকলোৱে মানুহে এইখিনি কথা জানিয়ে তাৰ কাৰণে আৰু যিসকলে নাজানে তাহাঁতৰ কাৰণে এইখিনি কথা ক'লোঁ সেয়াই এটা খুব সুন্দৰ লোকেশ্যনত একচুৱেলি মোৰ আশা ডাইৰেক্ট ইয়াতে আহিম বুলি আশা নাছিলোঁ কাৰণ কিবা এটা প্ৰব্লেম নহয় কিবা এটা আছিল পাব লগা সেইটো কাৰণে আহিলোঁ কি পাব লগা আছে নকওঁ আপোনালোকে গেছ কৰক কি হয় আৰু ক'ত আছোঁ দেখাই আছোঁ আৰু ইয়াত চাওক কি বুলি কয় ফাইনেলি আহি পালোঁ কি বুলি এই ৰাজাপাৰাত থকা হনুমান মন্দিৰত মোটামুটি আমি ইয়াৰ পৰা আজিৰ পৰা 9-8 মাহমানৰ আগত আহিছিলোঁ ইয়াতে এটা গানৰ শ্বুটিং কৰিব আহিছিলোঁ ইপিনে এইখিনি লোকেশ্যনত কৰিছিলোঁ আৰু ইপিনে এটা লোকেশ্যন আছিলে এইখিনি লোকেশ্যনত কৰিছিলোঁ আৰু আজি ফাইনেলি আহিছিলোঁ অলপ চাবৰ কাৰণে চাগে ক'ব লাগিব কি তেনেকৈ চাফ চিকুণ কৰি ৰাখি দিছে ইপিনে একদম চাফ চিকুণ আৰু একবাৰ আহোঁতে এইখিনি ঠাইত কি ধুনীয়া কৰি চাফ চিকুণ কৰি আছিলে আৰু দেখাই দি আছোঁ ওচৰলৈকে যাই কিনে ইপিনে কি ধুনীয়া কৰি বনখিনি গাজি গ'ল আৰু ইপিনে ফুলখিনি লাইন কৰি দি আছে আৰু ইপিনে গেটত পতাকা দি হৈছিল আমি আহোঁতে নাছিল নেকি পতাকাখিনি তো ভাল লাগিছে কিবা এটা চাই কেনে অলপ ফটো চটো উঠি যাওক নেকি
আৰু এই হনুমান মন্দিৰত পূজা কেতিয়া হয় নাজানো, যিহেতুকে মই ইয়াৰ লোকেল নহয় আৰু লোকেল মানুহক সুধিম ইয়াতে পূজা কেতিয়া হয় দেখাচোন পূজা কেতিয়া হয় নখোৱা কিয় লাজ পাই কি কয় হা তাৰমানে এইখিনি মাত্ৰ হৈছে নাজানা তাৰমানে মানে ইয়াতে পূজা কি কয় মানে ইয়াতে পূজা যিটো ইয়াতে হয় বুলি কৈ আছে মঙলবাৰে হয় বুলি কৈ আছে প্ৰত্যেক মঙলবাৰে হোৱা বুলি কয় কিন্তু কি হয় আমি নাজানো মানে তাহাঁতে মানে কৈছে সেইটো কোৱাৰ কাৰণে গম পালোঁ আৰু তো এনেই অলপ শান্তি ঠাই নিচিনাই ক'ব লাগিব বহুত বেছি ভাল লাগি আছে সেইকাৰণে কি বুলি কয় ঠাইটো চাফ চিকুণ কাৰণে ভাল লাগে একচুৱেলি আচলতে পৰা এটা হনুমান মন্দিৰত দৰ্শন কৰা নিচিনা কৰি তেনেকৈ একচুৱেলি ৰবিবাৰে আহিলে বেছি ভাল হয় কাৰণ অলপ মানুহ চানুহ আহি পোৱা যায় আৰু যিটোকে শনিবাৰ সেইটো কাৰণে মানুহ কম বেছি নাই কিন্তু সেয়া আৰু মানুহ কম হ'লে বেছি ভাল লাগে আহি কেনে ইয়াৰ পৰা আৰু কিবা এটা খাই কেনে ঘৰত যাওঁ ৰ দাদা কেনে খবৰ ভালেচোন বাই দে তো আহিব পাৰে আপোনালোকে গাইসকলে ইয়াতে শান্তিৰ পৰিৱেশ বুলি ক'ব লাগিব কাৰণ ৰ'দটো দিলেই শান্তি নহয় আচলতে আৰু ইপিনেদি কিবা এটা খাই কেনে ওলাই যায় সিপিনেদি আৰু এইডাল কি গাছ আপোনাক এটা বস্তু দেখুৱাই আছোঁ মানে এই গাছডাল কি গাছ হয় এই গাছডাল হৈছে এচেন গাছ আৰু তাকে চেন আহে আৰু এচেন চিত্ৰনলা গাছ হয় আৰু ইপিনে বহুত শব্দ হৈ আছে ইপিনে কি বুলি কয় কাম কৰি আছে হেৰি কি বুলি কয় সেই পাহৰি গৈছা কিবা ফেক্টৰী হয় চাগে চিমেণ্টৰ ফেক্টৰী হয় না কি নাজানো দেই ভাল কৰি তো কাম কৰি আছে এইফালে আৰু এইবিলাক চব সুন্দৰ গোটেই এৰিয়াটো ইপিনে আছে হেৰি চিত্ৰনলা গাছ আৰু ইফালেও আছে আৰু মাজতে হাইৱে ৱাও বহুত গৰম হৈ আছে তামাম ৰ'দটো দি আছে সেইটোৰ কাৰণে অলপ তাতে জিৰণি লওঁ মানে নাৰিকল গছত অলপ জিৰাই কিনে যাওঁ আৰু এতিয়া বজাৰত আহি কিনে বিচাৰি আছোঁ বৰফ অলৰেডি মই হেৰি খালোঁ কি বুলি কয় অলপ ঠাণ্ডা পেটটো ঠাণ্ডা কৰিবৰ কাৰণে কি বুলি কয় কুঁহিয়াৰ ৰস খালোঁ আৰু বিচাৰি আছোঁ ঠাণ্ডা বৰফ কি খাই গ'লে দোকানত বৰফ দিছোন দেই বৰফ তো ফাইনেলি বৰ্তমান আমি পাই বোলো বৰফ কেইটা আহিলা কেইটা তুমি সেইবিলাক এতিয়া 10 টকা সেইবিলাক এতিয়া 20 টকা 30 টকা কোনটো লাগে 10 টকাকৈ দি এটা দি এটা কুঠা কপি কালাৰ নালাগে এই কফি কালাৰটো দি কপি কালাৰ আপি মানে বেছি কা এই নালকেইটা নহ'লে ৰাগাটো দি তো মানে দাদাই কৈছে মানে কফি কালাৰটো বোলে হেৰি খায় কি বুলি কয় ছোৱালী মানুহ বেছি খায় আপি মানুহ তো আমি ল'ৰা মানুহ জেন্টছ খাম এইটো অৰেঞ্জ খাম নেকি তো ফাইনেলি গৰমত এতিয়া বৰফ খাই আছোঁ আমি মানে আৰু কি বুলি কয় এতিয়া অলপ ফিল্ডত ওলাইছোঁ ঘৰৰ পৰা আহি কিনে অলপমান ফিল্ডত ওলাইছোঁ ঘৰত থাকিলে বহুত বেছি বৰিং লাগি থাকে চব তাৰ কাৰণে ফিল্ডত দেখি ওলাইছোঁ অলপমান এনে আৰু এক্সাৰচাইজ কৰাৰ নিচিনা কৰি অলপমান গৰম কৰাৰ নিচিনা কৰি লওঁ আৰু এইবিলাক চবেই আছে ফিল্ডত ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কি বুলি কয় পুৰা আন্ধাৰে হ'ল অলপ কোৱালিটি ভাল অহা নাই ক'লা হৈ আছে তো যদি ভিডিঅ' চাই ভাল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰতিটো ভিডিঅ' চাই থাকিব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ এইখিনিতে এটা বাই বাই